Hello guys, good morning and welcome back to my YouTube channel. আজি আগতে নতুন ভিডিঅ' এটা আপোনালোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মই ভালে আছো। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে আৰু আজি আমি ফুৰিব যাব লৈছো। মা, মই, মানুহজন আৰু ভাগিনটো মানে ভাগিনটো আহি আছে। আমি এতিয়া মংগলদৈ ৰখি আছো। আমি যাম আজি জিতিমাহঁতৰ ঘৰত, মানে মাৰ বাইদেউকৰ ঘৰত যাম আজি। চা কি এই মচনত থাকা তুমি খং মচত কে থাকা এই যে গেং 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 খেং খেং কি থাকবে নিতে বুঢ়া এনে তাত কেং কেংকে থাকে মানে বেছি হ'ব ৰাতিপুৱা কি খৰ মচিছে নাই খালা মাৰা লাজুকি লাজুকি কটিছা হাই মাৰি দিছিও ওকে ওকে হাই মাৰি দিছি ভাইটি ন তোমাৰ হয় না কি নাম আছে পণ্ডিত ৰাখবো কোন পণ্ডিত হাই কে হাই কি চাই আছে ও টু 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 ও টু 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 উঠে গেলি ये देखो एप्पल अच्छी ये बार उठे गई একে যাব বুড়া না লাগে না বাই 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 জিনকি বাই 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 পাপা বাই বাই এটা তো ইলা পেহি তো গাইস তারপর আমি আহি পালো আহি এতিয়া আমাক আজি ভাত খাও মাতিছে মানে খোৱাই জীৱন তাৰ কাৰণে আৰু এতিয়া আহিছো মানে মোৰ বিয়াত জুনে দেখাই আছো মোৰ বিয়াত জুনে মানে মোক বিয়া দিছিলে তেওঁলোক মানে দাদা আৰু মোৰ সকলোকে দেউতা মাৰ ঘৰত আহিছো মানে আজি ভাত খাবলৈ আমাক গোটেইবিলাককে মাতিছে কোন কোন কাক মাতিছে গোটেইখিনি দেখাম এইটো হৈছে আমাৰ ধুনু এইটো হৈছে আমাৰ বাবু দুটা আৰু এইফালে মানে জুনে জুনে য'তে ত'তে পৰি আছে এইটো শুনা শুনা হাইদি বাইদেউ পেহী আৰু আমাৰ মিঠু মধু আছে তো মধু মধু চবৰে পঢ়াৰ ভাত খাব যে অহা বুলি কৈছিলোঁ এয়া হৈছে বৌ হৈছে আৰু মাও হৈছে দেউতা আৰু দাদা সেইফালে মাহী আহকচোন এইফালে মাহী এইফালে বৰদেউতা জুপি বেছিকৈ খা কুকু নেকি পু বাই বাই যাওঁতে গোটেইকেইটা বাই 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 কালি যে ৰেটন দিছিলোঁ মানুহজনৰ মাতাত ভিডিঅ' কৰাই নহয় ভাল নালাগে যোৱাকালি মানে গধূলিও ৰাতিও ভাত খাব গৈছিলোঁ তাৰ কাৰণে ভিডিঅ' কৰা নালাগে মানে মানুহ ঘৰত যাই এনেকৈ ভিডিঅ' বনাব ভাল নালাগে আৰু আজি হৈছে কৃষ্ণ জন্মাষ্টমী এতিয়া আমি কৃষ্ণ জন্মাষ্টমী মানে পালন কৰিব যাই আছোঁ আমাৰ মন্দিৰত ৰাজহুৱা মন্দিৰত বাইদেউ আৰু মই মা আগতে গৈছে তাৰপিছত দেউতাহঁত আহিল এতিয়া গুৱাহাটীৰ পৰা তো যাওঁ আৰু তাতে নাম চাম ধৰি আছে শেষে হ'ল ন এইটো আৰু এই কাপোৰযোৰ যে দেখিছে আপোনালোকে এইযোৰ কাপোৰ হৈছে মানে মায়ে বোৱা কাপোৰ মানে বাইদেউৰ তুলনিত ন এইটো বাইদেউৰ তুলনিত মানে এইযোৰ কাপোৰ পিন্ধাইছিল বোলে এতিয়া মই পাইছোঁ এইযোৰ কাপোৰ ভাল লাগে কিন্তু কাপোৰযোৰ এই বাল্টিংটোত যে দেখিছে চব পুঠি মাছ এতিয়া মই খালত ধুনীয়াকৈ এৰি দিওঁ মানে ইমান পুঠি খোৱাটো মানে কি দুটা মানুহ তিনিটা মানুহে আমি কিমান খাম আৰু তাৰ কাৰণে চব পুখুৰীতে এৰি দিওঁ জিলে আপনি জিন্দগী এনজয় এনজয় বেটা এনজয় মোৰ আৰু আছে মায়ে মাছ ধৰি আছে পুৰা দেখাই আছোঁ অকণমান পানী ধৰি যাওঁ বৰষুণ দিলে মাছকেইটাই ৰেহাই পাব
ইয়াকে কয় জীৱন। আৰু এইটো হৈছে আমাৰ পুখুৰী, এটা পুখুৰী আৰু এটা আগফালে আছে। মানে এইবিলাকতে সৰু সৰু কিছুমান বিচাৰি পায় আৰু। এতিয়া এইকেইটা মাছ আমি খাম আৰু কমচে কম আজি ইয়াতে লাখ লাখ মাছ মানে এৰি দিছোঁ। পুঠি, কাৱৈ আৰু দৰিকণা আৰু পূৰা হাঁহকেইটাই পূৰা একেবাৰে চাওক বেয়া খাই আছে একদম। দে বাচ্চা খা, তহঁতৰে জীৱন। আৰু এইটো এটা হৈছে আমাৰ মানে পুখুৰী, মানে আগফালৰ পুখুৰী। আৰু ৰাতিপুৱা শুই উঠিয়ে খিৰিকীখন মেলি এই পুখুৰীটো দেখা পায়। এইবিলাক বস্তু মই মানে ভাল পাওঁ আগৰ পৰাই, কিন্তু আমাৰ নাছিলে। আমাৰ না খাল আছে, না পুখুৰী আছে, না কি আছে। এতিয়া মাছ যে ধৰিছোঁ আজি মা আৰু মই লগ হৈ, মানে এইটো এটা ধুনীয়া এটা সুখ বুলি ক'ব লাগিব। এইফালে পূৰা দেউতাই পূৰা বেৰা দি দিছে। দেউতাই দিয়া নাই মানে হাজিৰা মানুহ লগাই দিছে। ইয়াতে খেতি কৰিম ধুনীয়াকৈ। আৰু এইডাল ফুলৰ গছ আৰু সৰুকৈ মানে এখন মিনি গাৰ্ডেনো পাতিছোঁ। সৰু আছে, বহুত সৰু আছে, লাহে লাহে হৈ থাকিব। এইফালে বিচনাৰ ওপৰতো মানে মানি প্লেণ্ট চাওক, মানে মানি প্লেণ্ট টকাই টকা হ'ব লাগিব এইবাৰ। এইফালে ঘৰৰ ঢেকীয়া আৰু ভেদাইলতা আৰু নৰসিংহৰ মানে জোল বনাম। আৰু এইফালে তিতা কেৰেলা ভাজি। ধুনীয়াকৈ এতিয়া ভাতকেইটা বনাওঁ।